হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই টেকনিকেল চেনেল টেকনিকেল ফৰগ্ৰেড। আৰু আজি মই আপোনালোকক দেখুৱাম PM কিষাণৰ অধীনত PM কিষাণ ভৱিষ্য নিধিৰ অধীনত কিস্তি হিচাপত আপোনালোকে 2000 কোটি টকা পাইছিলে আৰু ইতিমধ্যে 3টাকৈ কিস্তি আপোনালোকে পাইছে। আৰু চতুৰ্থ কিস্তিটো আপোনালোকে পাবনে নাই আৰু নতুন ৰেজিষ্ট্ৰেশ্যন হ'বনে নাই, এই সম্পূৰ্ণ ডিটেইলছ লৈ মই এই ভিডিঅ'টোত আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি চাই লওঁ হওক, এই আঁচনিখন আৰম্ভ হৈছিলে 2018 চনতে আৰু প্ৰতি মাহে 2000 টকাকৈ, প্ৰতি মাহে নহয়, এটা কিস্তিত 2000 টকাকৈ দিয়াৰ কথা আছিলে। এই স্কিমটোত কোনে কোনে এপ্লাই কৰিব পাৰে? গভৰ্ণমেণ্ট চাকৰি যিবিলাকৰ আছে সেইসকলক বাদে বাকীসকলে এই স্কিমৰ অধীনত যিসকলে কৃষক হয় সেইসকলে এই স্কিমত এপ্লাই কৰিব পাৰে। আৰু মই আজি দেখুৱাম আপুনি কেনেকৈ নিজে ফাৰ্মাৰ হিচাপে গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, সেই সকলোবোৰ ইয়াতে দেখাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ভিডিঅ'টো আৰম্ভ কৰিবৰ কাৰণে আপোনালোকে আপোনাৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব লাগিব আৰু তাতে লিখি দিয়ক pmkishan.gov.in মাৰি চাৰ্চ কৰি দিলে এতিয়া আপুনি ডেস্কটপ ছাইট কৰি ল'ব মোবাইলটো। ইয়াতে ক্লিক কৰিব, ক্লিক কৰি মোবাইলটো ডেস্কটপ ছাইট কৰি ল'ব। ডেস্কটপ ছাইট কৰি ল'লে কম্পিউটাৰৰ দৰে দেখা পাব। তাৰপিছত আপুনি ইয়াতে চাওক, ইয়াতে এটা অপশ্যন আছে ফাৰ্মাৰ্ছ কৰ্ণাৰ, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপুনি এনেকুৱা এখন চাৰ্ট আহিব, এইখন চাৰ্ট আহিছে। ইয়াতে চাওক আপুনি প্ৰথমটো আছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, এডিট আধাৰ ফেইলাৰ ৰেকৰ্ড, বেনিফিচিয়াৰী ষ্টেটাছ, বেনিফিচিয়াৰী লিষ্ট, ষ্টেটাছ অফ চেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ, ডাউনলোড PM কিষাণ মোবাইল এপো আছে, তাৰ জৰিয়তে আপোনালোকে কৰিব পাৰে। আমি চাম এতিয়া আপুনি যদি এই স্কিমৰ অধীনত আপুনি সুবিধা পাইছে তেতিয়াহ'লে আপোনাৰ ষ্টেটাছ কি হৈ আছে আপুনি চেক কৰিব পাৰিব। ইয়াতে বেনিফিচিয়াৰী ষ্টেটাছত আপুনি মাৰি দিব। তাৰপিছত ইয়াতে চাওক 3টা অপশ্যন দেখা পাইছে। ইয়াতে আপোনাৰ আধাৰ, একাউণ্ট নম্বৰ, মোবাইল নম্বৰ, আপোনাৰ কোনটো ৰেজিষ্টাৰ আছে। ছাপ'জ কি আপোনাৰ একাউণ্ট নম্বৰ দি দেখাব, আপুনি ইয়াতে তলত একাউণ্ট নম্বৰটো মাৰি দিব। মই ইয়াতে একাউণ্ট নম্বৰটো মাৰি আপোনালোকক দেখাই আছোঁ। আপুনি ইয়াতে একাউণ্ট নম্বৰটো মাৰি দিয়াৰ পিছত ইয়াতে চাব গেট ডাটা বুলি আছে। গেট ডাটা অপশ্যনত আপুনি ক্লিক কৰি দিব। গেট ডাটা অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে চাওক এনেকুৱাকৈ আহিব। ইয়াতে প্ৰথমটোত চাওক ফাৰ্ষ্ট ইনষ্টলমেণ্ট, আপোনাৰ এইটো 25/9/2019 তাৰিখে সোমাইছে। এইটো ছেকেণ্ড, এইটো ধৰক 5/10/2019 তাৰিখে সোমাইছে। এইটো থাৰ্ড ইনষ্টলমেণ্টটো আপোনালোকৰ 2/1/2020, এইটো জানুৱাৰী মাহত সোমাইছে। আৰু চতুৰ্থ কিস্তিটো চাওক, চতুৰ্থ কিস্তিটোত কি লিখা আছে। পে'মেণ্ট ষ্টেটাছ একো লিখা নাই, ক্ৰেডিটেড এমাউণ্ট একো লিখা নাই, ক্ৰেডিট ডেট লিখা নাই। তাৰমানে আপুনি চতুৰ্থ কিস্তিটোও পাব, গতিকে অলপ অপেক্ষা কৰিব লাগিব। চতুৰ্থ কিস্তিটোও পাই আছে আপোনালোকে। গতিকে এইটো হ'ল আপোনালোকে কেনেকৈ আপোনাৰ ষ্টেটাছটো চাব পাৰিব, আপুনি বেনিফিচিয়াৰী হয় নে নহয়। বা কিছুমানে যদি মিছাও কৈ আছে যে মোৰ একাউণ্টত সোমোৱা নাই, তেতিয়াহ'লে আপুনি তেখেতৰ একাউণ্টটো লৈ আপুনি চেকো কৰিব পাৰিব তেখেত বেনিফিচিয়াৰী হয় নে নহয়। এইবাৰ আহোঁ আপুনি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব। আপুনি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব যদিহে আপোনাৰ আধাৰ কাৰ্ড আছে, আপুনি নিজে কৰিব পাৰিব নিজৰ মোবাইলৰ জৰিয়তে। গতিকে আপুনি ইয়াতে লিখি দিয়ক pmkishan.gov.in, সেই একেই প্ৰচিডিউৰ। আপুনি ইয়াতে ফাৰ্মাৰ্ছ কৰ্ণাৰ পাব, ফাৰ্মাৰ কৰ্ণাৰত মাৰি দিব। তাৰপিছত এনেকৈ লিষ্টখন আহিব। প্ৰথম অপশ্যনটোৱে চাওক নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত মাৰি দিব। তাৰপিছত ইয়াতে আপোনাক কি দিব দিছে, এণ্টাৰ আধাৰ নাম্বাৰ, আৰু ইয়াতে এইটো কেপচা আছে, কেপচাটো ইয়াতে বহাই দিব লাগিব। ইয়াতে মই আধাৰ নাম্বাৰ জৰিয়তে দেখাই আছোঁ কেনেকৈ এপ্লাই কৰিব।
হয়, মই ইয়াতে আধাৰ নাম্বাৰ আৰু কেপচাটো বহাই দিলোঁ। তাৰপিছত ইয়াতে কণ্টিনিউ, ক্লিক হিয়াৰ টু কণ্টিনিউ, ইয়াতে ক্লিক কৰি দিব। ৰেকৰ্ড নট ফাউণ্ড গিভেন উইথ গিভেন ডিটেইলছ, ইয়াতে ৰেকৰ্ড পোৱা নাই, তাৰমানে এইটো আধাৰত আপোনাৰ ৰেকৰ্ড পোৱা নাই, গতিকে ইয়াতে অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত আপোনাৰ এনেকুৱাকৈ দেখাব, ৰেকৰ্ড নট ফাউণ্ড গিভেন ডিটেইলছ, ডু ইউ ৱান্ট টু ৰেজিষ্টাৰ অন PM পৰ্টেল, আপুনি ইয়াতে য়েছ কৰি দিব, য়েছ। য়েছ কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱাকৈ এখন ফৰ্ম আহিব। এই ফৰ্মখনত আপুনি ইয়াতে ষ্টেটটো চিলেক্ট কৰি দিব, ছাপ'জ কি আছাম। তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিব, ডিষ্ট্ৰিক্ট ছাপ'জ কি ডিষ্ট্ৰিক্ট আপোনাৰ ধৰক কামৰূপ দিলে, ইয়াতে চাব ডিষ্ট্ৰিক্ট দি দিব। চাব ডিষ্ট্ৰিক্ট দিয়াৰ পিছত আপুনি ইয়াতে ব্লক চিলেক্ট কৰিব, তাৰপিছত ভিলেজটো চিলেক্ট কৰিব আপুনি, ভিলেজটো। তাৰপিছত আপুনি ইয়াতে ফাদাৰ নেম দিব, তাৰপিছত ইয়াতে আপুনি মেল ফিমেল এইটো দিব, ইয়াতে কেটেগৰী দিব SC ST জেনেৰেল, ধৰক SC। তাৰপিছত ইয়াতে ফাৰ্মাৰ টাইপ আপুনি স্মল 1 হেক্টৰ 2 হেক্টৰ এইটো দি দিব পাৰে। তাৰপিছত আপোনাৰ ইয়াতে টাইপ অফ আইডেণ্টিটি প্ৰুফ আধাৰ, তাৰপিছত ইয়াতে আইডেণ্টিটি প্ৰুফ এইটো IFSC, বেংকৰ IFSCটো দিব। তাৰপিছত বেংক নেম দিব, তাৰপিছত ইয়াতে মোবাইল নাম্বাৰ দিব, ডেট অফ বাৰ্থ দিব। তাৰপিছত আপুনি তলত যাব, ইয়াতে আপুনি আপোনাৰ মাটিৰ হিচাপটো দিব। তাৰপিছত ইয়াতে ছেভ অপশ্যন আছে, এই ছেভ অপশ্যনত আপুনি ক্লিক কৰি দিব। এতিয়া চাওক, মই গোটেইখিনি ফিল আপ কৰি দিলোঁ। আপোনাৰ ফিল আপ কৰি দিয়াৰ পিছত আপুনি ইয়াতে ক্লিক কৰিব ছাবমিট ফৰ আধাৰ অথেণ্টিকেশ্যন, ইয়াতে ক্লিক কৰি দিব। ক্লিক হৈ গ'ল। তাৰপিছত চাওক, ইয়াতে দেখাইছে য়েছ আধাৰ অথেণ্টিকেটেড ছাকচেছফুলি, আপোনাৰ আধাৰটো অথেণ্টিকেশ্যন হৈ গৈছে। তাৰপিছত আপুনি ইয়াতে মোবাইল নাম্বাৰটো দি দিব আৰু ইয়াতে ডেট অফ বাৰ্থটো দি দিব। মই ফিল আপ কৰি তাৰপিছত আপুনি কি কৰিব, এই মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ দিয়াৰ পিছত আপুনি তলত ইয়াতে এইটো টিক কৰি দিব। টিক কৰি দি আপুনি ছেভ অপশ্যনত ক্লিক কৰি দিব। ছেভ অপশ্যনত ক্লিক কৰি দিয়াৰ আগতে আপুনি ইয়াতে যে আছে এইটো ছেল্ফ ডিক্লেৰেশ্যন, ইয়াতে ক্লিক কৰিব লাগিব। তাৰপিছত এনেকুৱাকৈ আহিব ছেল্ফ ডিক্লেৰেশ্যন ফৰ্মত ক্লিক কৰাৰ পিছত, আৰু এইটো আপুনি অ'কে কৰি দিব। তাৰপিছত আপুনি তলৰ ছেভ অপশ্যনত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। এতিয়া আপুনি আপোনাৰ ষ্টেটাছটো চেক কৰিব পাৰিব। চেক কৰিবৰ কাৰণে আহক, চেক কৰিবৰ কাৰণে সেই আগৰ দৰে প্ৰচেছ, আপোনাৰ আধাৰ নম্বৰ ইয়াতে দিব বা একাউণ্ট নম্বৰ দিব, দি পেলাই গেট ডাটাত আপুনি ক্লিক কৰি আপোনাৰ চাব পাৰিব। হয় বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানে। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু চেনেলটো যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।